Hey guys, কি খবৰ? মাইকটো গৈ। Hey guys, welcome back to my YouTube channel. আজিৰ এই ভিডিওটো কোনো ব্লগ ভিডিও নহয়। আজি আমাৰ মাজত আছে এজন ব্যক্তি। এইটো নহয়। আপুনি ভুল ভাবিছে, আলিয়া ভাট নাই আমাৰ লগত। আমাৰ লগত আছে আলিয়া ভাটৰ নিচিনা এজন ব্যক্তি। তো বলক বেছি দেৰি নকৰো, ভিডিওটো আৰম্ভ কৰো। তো মই আহিলোঁ ইয়াতে, সেই বাৰ মাইকটো পাহৰি যাওঁ, সেইকাৰণে ভাবোঁ চাউণ্ডটো ইমান ক্লিয়াৰ কিয় নহয়। ভাই, তো আজি আমি লগ কৰাব গৈ আছোঁ এই আলিয়া ভাটৰ নিচিনা এজন ব্যক্তিৰ লগত। তো বলক চাওক কোন সেইজন ব্যক্তি। আহুই লাজ কিয় কৰি আছে? লাজ কৰি আছে আলিয়া ভাটে। ৰ'ব দে, ইয়াতে ইয়াতে বহি ল। এতিয়া আমি তোমাক কুৱেশ্যন কেইটামান সুধিম, তো এনচাৰ দিবা। তো কেমেৰাটো অলপমান এফালে ঘূৰাই দিয়া। তো ইমান হাঁহিব নালাগে, এতিয়া কুৱেশ্যন কেইটা সুধিম, চাওক। তো তোমাৰ ফেচটো যে আলিয়া ভাটৰ নিচিনা, তোমাৰ কেনেকুৱা ফিল হয়? মোৰ কেনেকুৱা ফিল হ'ব আৰু, মোৰ ভাল ফিল হয়। মই আলিয়া ভাটৰ নিচিনা, কিন্তু অলপ বেয়াও লাগে। মোক ফিল্মত চান্স দিয়া নাই মোক আজিলৈকে। সৰি একো নাই, তুমি তেনেকুৱা ফিল কৰিব নালাগে। তুমি আলিয়া ভাটতকৈও ধুনীয়া দিয়া। ৰিয়েলি? সঁচা কৈছোঁ দেই, ইমান কাষত আহিব নালাগে। তুমি যিহেতু আলিয়া ভাটৰ নিচিনা, তো অলপ দৰ্শকসকলক অলপ আলিয়া ভাটৰ দৰে অলপমান এক্টিং কৰি দেখাই দিবা নেকি, যদি বেয়া নোপোৱা? ঠিক আছে, ইমান নাজানো, অলপ চলপ জানো, দেখাই আছোঁ। ঠিক আছে, চাওঁ কি আলিয়া ভাটৰ নিচিনা কেনেকুৱা এক্টিং কৰিব পাৰা, চাওঁ। মোৰ নাম তেল চোৰা, পঢ়া পাতি নকৰা, এনি টাইম ঘূৰি ফুৰা ল'ৰা। ছোৱালী তেনেকে আছে যে কিবা বেয়া লাগিল নেকি চাই? ঠিকে আছে, এবাৰ তুমি আলিয়া ভাটৰ নিচিনা অলপমান স্মাইল কৰি দিয়া, চাওঁ স্মাইলটো। তুমি দৰ্শকসকলক আলিয়া ভাটৰ নিচিনা স্মাইল এটা দেখাই দিয়া। অ'কে, মই স্মাইল দেখাই আছোঁ। আপুনি ভয় খালে যে কিয়? নাই মানে অলপ কিবা টাইপ লাগিছে। একো নাই, স্মাইলটো অলপমান লুকাই দিয়া, তুমি গান গাব পাৰা নেকি? চাওঁ, এটা গান গাই শুনাই দিয়াচোন। ঠিক আছে, মই গাই আছোঁ। 1 2 3। ओ दर दर दे मैं टुकड़े मंगदा ओ ते मंग के करदा। গান আছিল নে কি আছিল? বেয়া লাগিছে ন, সেইকাৰণে মই গান নাগাওঁ। চলি যাব, অলপমান প্ৰেক্টিচ কৰিবা আৰু ভাল পাৰিবা। তো আমাৰ আলিয়া ভাট বোলে যাব এতিয়া, দেৰি হৈছে। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, আৰু লগতে আমাৰ চেনেলটো যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। হাঁহি দে একবাৰ। इस सज्जन को क्या तकलीफ है भाई? क्या तकलीफ है इनको? তো ভিডিঅ'টো শেষ কৰাৰ আগত আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে যদি ঘৰত এনে বহি আছে তেনেহ'লে এটা এপৰ বিষয়ে ক'ব খুজিছোঁ। এপটোৰ নাম চাগে আপোনালোকে শুনিছেই, বাইনমো এপ। তো তাতে ট্ৰেডিং কৰি ভাল আৰ্নিং কৰিব পাৰি। তো ময়ো তাতে ট্ৰেডিং কৰোঁ, ভাল আৰ্নিং কৰিব পাৰি। তো যাওক, এপটো প্লে ষ্ট'ৰত পাব বা মোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। চাওক কেনেকুৱা এপ। বাই বাই।